वेलकम बैक टू माय चैनल पिंकी कलिता नमस्कार मैं पिंकी आपनालोक सकलोके पुनरबार मोर चैनलলৈ स्वागतम जनाइছো আৰু আজি আমি বনাম দৈ দিয়া চিকেন বলক তেনেহলে ভিডিওটো স্টাर्ट কৰো আৰু এতিয়া আমি যাও চিকেন আনিবলৈ आम मोबाइल तो इखनत पा इखनतले निउते हाथर पा पैसाটো গৈ পেলাই পথাৰত পৰিলেগে নহয় কিন্তু ভাগ্য ভাল আছিলে পইচাটো ইমান নিদি দিলে আৰু আমি মাংস ললো বজাৰ কৰি ললো আমি কই দিলে লাষ্ট আহিছে তো হাবি আছে আমি জামু পালো বিলাহি পালো মাংস ললো ये जो है तो बर्तमान आम पालहि घर और एतिया भाविছোঁ मांसखिनि मेरिनेट कर थों तेतिया 2-3 घंटामान रेस्ट पाब और बोलक तेंते भिडिओটো एतियार পৰা आरम्भ करूँ कि बनाओ केनेকৈ बनाओ चाই যাব এতিয়া আমি আদা নহৰু জলকীয়া এইখিনি পেষ্ট বনাই লম আৰু মাংসখিনিত মই 5 চামুচ দৈ 1 চামুচ আদা নহৰু পেষ্ট নিমখ হালধি ৰেড চিলি জিৰা ধনিয়া মিট মছলা সকলোখিনি দি মেৰিনেট কৰি থম और मांसखिनि मेरिनेट হয় মানে আমি বনাম গবলক মেগি আৰু মই পণ্ডিতা গ্যাসটো ভালকে নলগালো তেল দিলো তাৰ পিছত পিয়াজো দিলো তেতিয়াহে দেখিছো যে মোৰ গ্যাসটো নাই আধাটা নুমাই থাকিলে আৰু এই আমাৰ মেগি ৰেডি তো বৰ্তমান এইখিনি আমি খাম সো গাইস মেগি খাইলে লগ পাম আৰু ইপিনে আমাৰ মাংস মেৰিনেট হৈ গ'ল ইয়াত মই এতিয়া কেৰাহীত তেল দিয়াৰ পিছত দিম লং ইলাচি দালচিনি আৰু ইয়াত দিম পিয়াজখিনি অলপ ব্ৰাউন হোৱালৈকে ভাজি ল'ম আৰু আমাৰ পিয়াজখিনি হোৱাৰ পিছত ইয়াত মই আদা নহৰু পেষ্ট দিলোঁ দি মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম মাংস মই 200 গ্ৰাম মান লৈছোঁ কাৰণ বেয়া হ'ব লাগিলে পিঠিত ৰামপিটান পৰিব যে সেইকাৰণে এইখিনি আমাৰ মাংস ভালদৰে সিজাই ল'ম আৰু দৈ দিলে মাংসটো বেলেগ কোমল হয় সেইখিনি মাংস হয় মানে মই এইখিনি মাংস মেৰিনেট কৰি থৈছোঁ কাৰণ এইখিনি গ্ৰেভি হ'ব আৰু এইখিনি জুলীয়া হ'ব আৰু অকণমান গৰম পানী দিয়াৰ পিছত এইখিনি আমাৰ মাংস ৰেডি হৈ যাব তাৰপিছত ইয়াত মই অকণমান মান ধনিয়া কাটি দি দিম দেখাত কিমান টেষ্টি লাগিছে নহয়নে খাবলৈও সিমানেই টেষ্টি আৰু এইখিনি এতিয়া কাঢ়ি ল'ম আৰু মই যে বনাই থাকোঁতে কিমান টেষ্ট কৰিলোঁ ঠিক নাই এতিয়া এইখিনি মাংস বনাই লওঁ জুলীয়াটো ইয়াত মই কেৰাহীত তেলত দিলোঁ লং ইলাচি দালচিনি পিঁয়াজ হালধি আদা নহৰু তাৰপিছত দিম বিলাহী 3টা বিলাহী কাটি লৈ ইয়াত মই ভাজি লওঁ বিলাহীখিনি তেল এৰালৈকে ভাজিম আৰু বিলাহীতে মছলা দি দিব তেতিয়া মছলাখিনি তেল এৰিব
এইখিনি সিজিলেই তাৰপিছত দিম আমি ইয়াত মছলা সানি থোৱা মাংসখিনি দিয়াৰ পাছত ইয়াত মই আদা নহৰু পেষ্ট দিম আৰু অলপ মছলা আকৌ দি দিম কাৰণ মই মাংসখিনি সানি থওঁতে বেছি মছলা দিয়া নাছিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দিম আৰু অকণমান হালধি দিম আৰু মাংসখিনি এনেদৰে মই অকণমান সিজাই ল'ম মাংস নিজে পানী এৰিছে মই ইয়াত পানী এড কৰা নাই আৰু মাংসখিনি অলপ সিজি অহাৰ পাছত ইয়াত মই কাটি থোৱা আলু আৰু অলপ জাতিলাও এড কৰিলোঁ দি এইখিনি ভালদৰে সিজাই ল'ম আৰু যেতিয়া এইখিনি অলপ সিজিব তাত মই পানী এড কৰি উতলিব দিম আৰু তাৰপিছত আমাৰ মাংস ৰেডি আৰু এইখন আমাৰ চিকেন থালি ৰেডি আৰু এই যে দৈ দিয়া চিকেনটো তামাম টেষ্টি হৈছিলে মই যে আকৌ বনাম এইবাৰটো কমকৈ বনালোঁ নেক্সট টাইম সৰহকৈ বনাম দেখাতে টেষ্টি লাগিছে ন Hey guys, এয়া আছিলে আজি আমাৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট বুলি কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ আহোঁ বাই বাই